আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হ'ল যে গণি 1 লাখ ল'ৰাক সৰু সজাই থিয় কৰাই এপইণ্টমেণ্ট লেটাৰ দিম আৰু আমি দিয়া এপইণ্টমেণ্ট লেটাৰ দৰমহাও পাব আৰু চৰকাৰী সুবিধাও পাব। গতিকে মোৰ অসমৰ ৰাইজক যিটো ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, কোভিড নহ'লে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গ'লহেঁতেন। গতিকে গণি মই 1 লাখ ল'ৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰোঁ তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফলো হ'ম, তাক মই বিশ্বাস কৰোঁ। মাইক্ৰ' ফাইনেন্সৰ লোনে হওক, অৰুণোদয় হওক, 1 লাখ ল'ৰাক চাকৰিয়ে হওক, ডিলিমিটেশ্যনে হওক, যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছোঁ তাক আখৰে আখৰে পালন কৰা হ'ব। আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হ'ল যে গণি 1 লাখ ল'ৰাক সৰু সজাই থিয় কৰাই এপইণ্টমেণ্ট লেটাৰ দিম আৰু আমি দিয়া এপইণ্টমেণ্ট লেটাৰ দৰমহাও পাব আৰু চৰকাৰী সুবিধাও পাব। গতিকে মোৰ অসমৰ ৰাইজক যিটো ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, কোভিড নহ'লে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গ'লহেঁতেন। গতিকে গণি মই 1 লাখ ল'ৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰোঁ তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফলো হ'ম, তাক মই বিশ্বাস কৰোঁ। মাইক্ৰ' ফাইনেন্সৰ লোনে হওক, অৰুণোদয় হওক, 1 লাখ ল'ৰাক চাকৰিয়ে হওক, ডিলিমিটেশ্যনে হওক, যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছোঁ তাক আখৰে আখৰে পালন কৰা হ'ব। আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হ'ল যে গণি 1 লাখ ল'ৰাক সৰু সজাই থিয় কৰাই এপইণ্টমেণ্ট লেটাৰ দিম আৰু আমি দিয়া এপইণ্টমেণ্ট লেটাৰ দৰমহাও পাব আৰু চৰকাৰী সুবিধাও পাব। গতিকে মোৰ অসমৰ ৰাইজক যিটো ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, কোভিড নহ'লে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গ'লহেঁতেন। গতিকে গণি মই 1 লাখ ল'ৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰোঁ তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফলো হ'ম, তাক মই বিশ্বাস কৰোঁ। মাইক্ৰ' ফাইনেন্সৰ লোনে হওক, অৰুণোদয় হওক, 1 লাখ ল'ৰাক চাকৰিয়ে হওক, ডিলিমিটেশ্যনে হওক, যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছোঁ তাক আখৰে আখৰে পালন কৰা হ'ব। আমাৰ নিৰ্বাচনৰ প্ৰতিশ্ৰুতি হ'ল যে গণি 1 লাখ ল'ৰাক সৰু সজাই থিয় কৰাই এপইণ্টমেণ্ট লেটাৰ দিম আৰু আমি দিয়া এপইণ্টমেণ্ট লেটাৰ দৰমহাও পাব আৰু চৰকাৰী সুবিধাও পাব। গতিকে মোৰ অসমৰ ৰাইজক যিটো ইলেকশ্যনৰ সময়ত আমি প্ৰতিশ্ৰুতি দিছিলোঁ, কোভিড নহ'লে হয়তো অহা মাহৰ পৰা এডভাৰটাইজ আৰম্ভ হৈ গ'লহেঁতেন। গতিকে গণি মই 1 লাখ ল'ৰাক যাতে নিযুক্তি পত্ৰ দিব পাৰোঁ তাৰ চেষ্টা থাকিব আৰু ভগৱানে কৰিলে সফলো হ'ম, তাক মই বিশ্বাস কৰোঁ। মাইক্ৰ' ফাইনেন্সৰ লোনে হওক, অৰুণোদয় হওক, 1 লাখ ল'ৰাক চাকৰিয়ে হওক, ডিলিমিটেশ্যনে হওক, যিমান প্ৰতিশ্ৰুতি আমি নিৰ্বাচনৰ সময়ত দিছোঁ তাক আখৰে আখৰে পালন কৰা হ'ব।